পাহাৰত আহিছো আমাৰ নকুজিৰ ফেমাছ টাকলু পাহাৰ এয়া পাহাৰৰ ওপৰত যাম অলপ পিছত ইয়াত আজি মই বাধা পাতি কৰি খেলা ফেপাই আছে এয়া আমাৰ বিশেষ দাদাগিৰি পাৰ্ট 2 ভিডিঅ' ৰেকৰ্ড কৰি আছো দেখিছে আপোনালোকে ধুনীয়া লোকেশ্যন পাহাৰৰ কিনাৰত এয়া চাহপাত ধুনীয়া লোকেশ্যন তাতে এয়া আমাৰ বিজ্ঞানী দাদাগিৰি পাৰ্ট 2 অতি সোনকালে আপোনালোকে দেখিবলৈ পাব বিজ্ঞানী 2 অলপ জমনি হ'ব একশ্যন এয়া আমাৰ ডাইৰেক্টৰ ৰাইটাৰ বিজ্ঞানী দাদাগিৰি এই আমাৰ হিৰোই ডাইৰেক্ট নোহোৱা মাতি আছে ডাইৰেক্ট আপোনালোকে ভিতৰত চাব অতি সোনকালে আহি আছে আপোনালোকৰ আমাৰ বিজ্ঞানী দাদাগিৰি আমাৰ ইয়াত আমাৰ গ্ৰুপ আছে চ' তাতে আপোনালোকে নিশ্চয় উপভোগ কৰিব আমাৰ এয়া বিজ্ঞানী দাদাগিৰি 2 এই আমাৰ হিৰো আমাৰ ইয়াৰ ফটোগ্ৰাফী মুকুন্দ কৈ দিয়ক কিবা ক'ব ভিডিঅ'টোৰ বিষয়ে নাই ভিডিঅ'টো এবাৰ বহুত চেষ্টা কৰিছোঁ যথেষ্ট কষ্ট কৰিছে আমাৰ কেতিয়ালৈ আহিব এই নেক্সট মাহলৈকে মানে ৰিলিজ দিয়া কথা আছে তেতিয়া ভাল কথা দেখিব পাব ৰাইজ এই আছা আমাৰ হিৰো গাঁও খোৱা নমস্কাৰ কিবা ক'ব আপোনালোকে বিজ্ঞানী দাদাগিৰি পাৰ্ট 2 কি ক'ম আৰু একশন মাৰামাৰি আছে অলপ আছে ৰাইজ আপোনালোকে নাপাহৰিব চাবলৈ এই আমাৰ হিৰো কি কবি গাঁও কাষতে হ'লেও হাতী চাতী আহে আৰু বহুত ভয় লাগে কেতিয়াবা আপোনালোকৰ হাতী দেখাম নিশ্চয় দেখাম পানী খাই পেলালি একেবাৰে এই আমাৰ ৰাইটাৰ পলাইছে ৰাইটাৰ ক'লৈ গৈছিলি তই কোন মাৰিলে ৰিচিভ নকৰ যে মাহীয়েকক কয়